আমি সঁচাই ভাবোনে মানুহক দুখ দি যেন আমি ভগৱন্তক পূজা কৰোঁ সেই পূজা ফল ফলিয়াব বুলি? কেতিয়াও নফলিয়ায়। কাৰণ আমাৰ গীতা ভাগৱতত লিখা আছে পিতৃ মাতৃক ভক্তি কৰিলে মোক ভক্তি নকৰিলেও হ'ব, কাৰণ পিতৃ মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই, ভাগৱতত লিখা আছে। ঠিক তেনেদৰে অসহায় লোকক যদি আমি সহায় কৰোঁ ভগৱন্তক পূজা নকৰিলেও হ'ব, কাৰণ তেওঁ তাৰপৰা দেখি আছে। কাৰণ আমি যেতিয়া অসহায়জনক সহায় কৰোঁ তেওঁ আমাক আমি যিজনে সহায় কৰে সেইজনক ভাল হ'বলেহে অসহায়জনে কাক চিন্তা কৰে? ভগৱন্তকে চিন্তা কৰে। ভগৱানক ক'ব, হে প্ৰভু এজনে আজি মোক বহুত বিপদৰ পৰা সহায় কৰিলে, আপুনি তেওঁক ভালে ৰাখক। তেওঁকে চিন্তা কৰিলে। আমি যদি অসহায়জনক আমি যদি সহায় কৰোঁ আমি ভগৱানক চিন্তা কৰিব নালাগে, কিন্তু আমাৰ হৈ পিনি তেওঁ চিন্তা কৰি দিলে ভগৱন্তই আমাৰ ভাল কৰে। সেইটোৱে মানুহক সহায় কৰে, মানুহক যদি সহায় নকৰি মানুহক বিপদত ঠেলি পিনি যদি আমি পূজা কৰিবলৈ যাওঁ, ভগৱানক চিন্তা কৰিবলৈ যাওঁ, সেয়া পূজা, সেয়া ভগৱন্তক প্ৰাৰ্থনা কৰা আমাৰ কেতিয়াও সফল হ'বই নোৱাৰে, নহয় কেতিয়াও। কাৰণ আমি এগুণ বেয়া কৰিলোঁ, আমি দুগুণ বেয়া কৰি পিনি আমি এগুণ ভাল কৰিবলৈ গ'লে নহ'ব। আমি আনৰ বেয়াটো কৰি পিনি আমি ভগৱন্তক পূজা কৰিবলৈ গৈছোঁ, সেই কেনেকৈ সফল হ'ব? বছ ভাল লাগিলে ফ'ল' কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু এই শ্ৰীমন্তই সদায় আপোনাৰ লগত সৎ পথত থিয় হৈ থাকে। জয় হিন্দ, জয় ভাৰত, জয় আই অসম, জয় জুবিন দা, জাষ্টিক ফৰ জুবিন দা।